নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি লৈ আহিছোঁ আস্ক কুৱেশ্যনছ অৰ WH টাইপ কুৱেশ্যন। হুইচ কুৱেশ্যনছ আৰ ষ্টাৰ্ট উইথ WH আৰ ন'ন এজ WH কুৱেশ্যন। যিটো কুৱেশ্যন WH এৰ আৰম্ভ হয় তাক WH কুৱেশ্যন বুলি কোৱা হয়। কেইটামান WH কুৱেশ্যন যেনে হোৱাট, হুৱেন, হুৱেৰ, হোৱাই, এইবিলাক WH কুৱেশ্যন বুলি কোৱা হয়। তাৰপিছত হুইচ, হো, হোম, হোজ, যিবিলাক WH এৰ আৰম্ভ হৈছে। ইয়াৰ পিছত হাউ, হাউ মেনি, হাউ লং, হাউ ফাৰ, হাউ অফেন। ইয়াতে যদিও হাউ বা হাউ মেনি আছে, এইবিলাকক WH কুৱেশ্যন ধৰা হয়। আহক কেইটামান উদাহৰণ আমি জানি লওঁ। Some examples: My father is a farmer. এইটো এটা বাক্য, ইয়াক আমি WH কুৱেশ্যন বনাব লাগে, কুৱেশ্যন কৰিব লাগে। ইয়াতে এই ফাৰ্মাৰ এইটো আছে আপোনাৰ এনচাৰ। ইয়াক আমি মনে মনে হাইড কৰিব লাগিব আৰু এটা প্ৰশ্ন হোৱাটেৰে আমি আৰম্ভ কৰিব লাগিব। তো ইয়াতে চাওক, হোৱাট ইজ ইউৰ ফাদাৰ? তোমাৰ দেউতা কি কৰে? এইটো প্ৰশ্ন হৈ গ'ল। 2 নম্বৰ উদাহৰণলৈ আহিছোঁ। আই ৱাচ টিভি এট নাইট। ইয়াতে এট নাইটটো আমাৰ এনচাৰ আছে, গতিকে আমি প্ৰশ্ন সুধিব লাগিব, হুৱেন ডু ইউ ৱাচ টিভি? তুমি কেতিয়া টিভি চাইছিলা? মই ৰাতি টিভি চাইছিলোঁ। 3 নম্বৰলৈ আহিছোঁ। মাই ব্ৰাদাৰ লিভছ ইন লণ্ডন। এইটো ইন লণ্ডনটো হ'ব আমাৰ এনচাৰ, গতিকে আমি মনে মনে এইটো হাইড কৰিব লাগিব। প্ৰশ্নটো হ'ব, হুৱেৰ ডাজ ইউৰ ব্ৰাদাৰ লিভ? 4 নম্বৰলৈ আহিছোঁ। আই ৱেণ্ট টু মাৰ্কেট টু বাই এ বুক। এ বুকটো হ'ব আপোনাৰ, বাই এ বুকটো হ'ব আমাৰ এনচাৰ, গতিকে এইটো আমাৰ নালাগে, এইটো মনে মনে হাইড কৰিব লাগিব। ইয়াৰ এনচাৰটো হ'ব, হোৱাই ডিড ইউ গ' টু মাৰ্কেট? তুমি মাৰ্কেটলৈ কিয় গৈছিলা? নেক্সট 5 নম্বৰলৈ আহিছোঁ। শ্বি লাইকছ দ্য ৰেড কালাৰ। ইয়াতে ৰেড কালাৰটো হ'ব আমাৰ এনচাৰ, গতিকে আমি এইটো মনে মনে হাইড কৰিব লাগিব। আৰু প্ৰশ্নটো হ'ব, হুইচ কালাৰ ডাজ হি লাইক? ইয়াৰ পিছত 6 নম্বৰ, মিষ্টাৰ শইকীয়া ইজ আৱাৰ প্ৰিন্সিপাল। ইয়াৰ এনচাৰ হ'ব, হু ইজ ইউৰ প্ৰিন্সিপাল? ইয়াৰ পিছত আমি 7 নম্বৰ উদাহৰণলৈ আহিছোঁ। 7 নম্বৰত আছে, আই ৱান্ট টু মিট ইউৰ ছিষ্টাৰ। আই ৱান্ট টু মিট ইউৰ ছিষ্টাৰ, ইয়াতে এনচাৰটো হ'ব ইউৰ ছিষ্টাৰ, এইটো আমাৰ নালাগে। হোম ডু ইউ ৱান্ট টু মিট? তুমি কাক লগ কৰিব বিচৰা? এনচাৰটো আহি গ'ল তেনেকুৱা। দিছ পেন ইজ মাইন। এইটো এনচাৰ হ'ব, হোজ পেন ইজ দিছ। নেক্সট আহিছোঁ 9 নম্বৰলৈ। আই গ' টু স্কুল অন ফুট। অন ফুটটো হ'ব আপোনাৰ এনচাৰ, এইটো আমাৰ এনচাৰ আহিছে, এইটো নালাগে, গতিকে আমি প্ৰশ্ন সুধিব লাগে। তেতিয়া প্ৰশ্নটো হ'ব, হাউ ডু ইউ গ' টু স্কুল? দেন নাম্বাৰ 10, দেয়াৰ আৰ 500 pages in the book. এইটো হ'ব, হাউ মেনি পেজেছ আৰ দেয়াৰ ইন দ্য বুক? নেক্সট আহিছোঁ 11 নম্বৰ, শ্বি ৱান্ট ছাম চল্ট। ইয়াতে হাউ মাছ চল্ট ডাজ শ্বি ৱান্ট? তাৰপিছত আহিছোঁ 12 নম্বৰলৈ, ৰোহিত হেজ বিন ৰিডিং ফৰ 3 hours. এনচাৰটো হ'ব, হাউ লং হেজ ৰোহিত বিন ৰিডিং? হাউ লং হেজ ৰোহিত বিন ৰিডিং? এতিয়া হাউ লং আহিছে। নেক্সটটো চাইছোঁ, হিজ হাউচ ইজ এবাউট 5 কিলোমিটাৰ ফাৰ ফ্ৰম হিয়াৰ। এইটোৰ এনচাৰ হ'ব, হাউ ফাৰ ইজ হিজ হাউচ ফ্ৰম হিয়াৰ? দেন 14 নম্বৰলৈ আহিছোঁ, হি টেক্স টি টুৱাইচ এ ডে। এইটোৰ এনচাৰ হ'ব, হাউ অফেন ডাজ হি টেক টি? হাউ অফেন ডাজ হি টেক টি? So thank you for watching my video. If you like this, then like, share and comments.